স্বৰচিত এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ নাম সংকল্পৰ সময়। অভিজ্ঞতাৰ অবিৰাম অন্বেষণতে পাৰ কৰি দিয়া বছৰটো শেষৰ সময়তে ভাবিছোঁ আচলতে এই সময়তেই ল'ব লাগিব এক সংকল্প। অধিক মূল্যৱান তাৎপৰ্যমণ্ডিত কিছু অভিজ্ঞতা সঞ্চৰণৰ বাবে, যি অন্তৰ্জীৱনৰ দুখ দৈন্যক বুজিবলৈ প্ৰেৰণা দিব, আনৰ অৱজ্ঞাক প্ৰত্যাখ্যান কৰি হাঁহি মুখে আগবাঢ়ি যাব পৰাজনৰ সুন্দৰ মন মানসিকতাৰ সন্ধান দিব পাৰিব, যাৰ বাবে মোৰ ব্যস্ততাৰ প্ৰতিটো পলেই হ'ব অনন্ত সময়, কোলাহলৰ প্ৰতিখন ডুবি থাকিব অপৰিসীম নিৰ্জনতাৰ গভীৰত। আৰু বাট চাই ৰম আশাৰ পাত্ৰ পুৰাই আশীৰ্বাদৰ সৌৰভময় জোৱাৰ নামিবনে আকাশৰ পৰা।